লাসি বৰ্মন আৰু মই এগৰাকী ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ। টপিকটো হ'ল হাই প্ৰেছাৰ ৰোগীয়ে কৰিব লগা এক্সাৰচাইজেছ। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে মেট এখনত শুই ল'ব বা বিচনাত শুই ল'ব। দেন আপোনাৰ কঁকালখন দাঙি দিব। দাঙি দি 10লৈকে কাউণ্ট কৰিব। 1 2 3 4 5 6 7 8 9 10 কঁকালখন নমাই দিব। সেম এক্সাৰচাইজটো 10 টাইম ৰিপিট কৰিব। কঁকালখন উঠাই পেলাই 10লৈকে কাউণ্ট কৰিব, 10 নমাই দিব। এনেকৈ 10 টাইমছ ৰিপিট কৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে বিচনা বা চকী এখনত ভৰিখন ওলোমাই লৈ বহিব। 10 ফ্ৰণ্ট টু বেক মুভমেণ্ট কৰিব। 1 2 3 4 5 6 7 8 9 10 সেম টু অপজিট চাইডে কৰিব। 1 2 3 4 5 6 7 8 9 10 থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে চকী এখন ল'ব। 10 চকীখনত বহি দিব, 10 উঠি দিব। 1 2 3 4 5 6 7 8 9 10 ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে কঁকালত হাত থৈ এখন ভৰি ছাইড টু ছাইড কিক কৰিব। শ্ল' 1 2 3 4 5 সেম টু অপজিট চাইডে কৰিব। 1 2 3 4 5 এই এক্সাৰচাইজটোৰ কাৰণে চকী এখনত ধৰি ল'ব। 10 ভৰিখন ফ্ৰণ্ট টু বেক কিক কৰিব। 1 2 3 4 5 6 7 8 9 10 সেম টু অপজিট চাইডে কৰিব। 1 2 3 4 5 6 7 8 9 10 7th এক্সাৰচাইজটোৰ কাৰণে হাত দুখন ছাইড টু ছাইড নিব। 10 সেম টু অপজিট চাইডে কৰিব। 1 2 3 4 5 সেম টু অপজিট চাইডে কৰিব। 1 2 3 4 5 এই এক্সাৰচাইজটোৰ কাৰণে হাত দুখন ছুইমিঙৰ দৰে মুভমেণ্ট কৰিব। 1 2 3 4 5 6 7 8 9 10 এইকেইটা এক্সাৰচাইজ যদি ৰেগুলাৰলি কৰি যায় আৰু লগত 30 মিনিটছকৈ ৰেগুলাৰলি ৱাকিং কৰে, তেনেহ'লে আপোনালোকৰ ব্লাড প্ৰেছাৰ মেইনটেইনত আহি যাব আৰু আপোনালোকে শৰীৰৰ খুব সুস্থ অনুভৱ কৰিব। কিন্তু এক্সাৰচাইজকেইটা কৰোঁতে যদি কিবা অসুবিধা অনুভৱ কৰে, যেনেকৈ বুকুত ধপধপনি বা উশাহ নিশাহ লোৱাতে কষ্ট, তেনেহ'লে এক্সাৰচাইজকেইটা কৰা বন্ধ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছৰ যদি কাৰোবাৰ হাই প্ৰেছাৰ আছে, তেন ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলৰ হেল্প হয়। থেংক ইউ।